হেল্ল' এভৰিৱান বৰষুণৰ বতৰ গম পাইছে নহয় শব্দ হৈ আছে এয়া মই আইচিং কৰি থাকোঁতে আইচিং কৰা হৈ গ'ল এইপিনে ভিডিঅ' ৰেকৰ্ডিং একোৱেই নহ'ল কি ক'ম কি হৈ আছে মোৰ এনেকুৱা নাজানো মই বেক কেমেৰা দি কৰোঁ ভিডিঅ' সেইকাৰণে গমেই নাপাওঁ ভিডিঅ' হৈ আছেনে নাই এইটো আছিলে হাফ কেজি কেক আৰু ফ্লেভাৰ আছিলে ভেনিলা মাজত অকণমান চকলেট ক্ৰাছ কৰি দিছোঁ খাই অলপমান ভাল লাগে সেইকাৰণে তাৰপিছত ভাবিলোঁ পিংক কালাৰটো মই এনেকৈ আজি দি চাওঁ কালাৰটো ড্ৰপ পেলাই কেকৰ ওপৰত তাৰপিছত মই ফুল আইচিংটো এনেকৈ দিম বুলি ভাবি কেনে বনাইছিলোঁ কিন্তু এনেকৈ অকণমান বেছি দিগদাৰ হয় কাৰণ কালাৰটো মিলি নাহে অকণমান বগা হৈ থাকে ক'ৰবাত অকণমান পিংক কালাৰ হৈ থাকে গতিকে ভাল নালাগে সেইকাৰণে এক্সট্ৰাকৈ মিলাই লৈ পেলাইহে দিলে ভাল লাগিব দেখিছেনে বহুত স্পীডত কৰি দিছোঁ কিন্তু বহুত সময় গৈছে মোৰ এইখিনি মিলাওঁতে মই অলপমান টান পাইছোঁ কিছুমানে হয়তো পাৰে এনেকৈ পুটুককৈ কেকটো একেবাৰে চিম্পল হয় এটা ষ্টিকাৰৰ কাম আছে খালি বাকীখিনি একদম ডিজাইন একদম ইজি হয় মই 195 নজলটো লৈ লৈছিলোঁ যিটো মোদক ডিজাইন ওলায় সেইটোৰ পৰা তাতে আৰু ক্ৰীমবোৰ মেল্ট হৈ আছে উপায় নাই আৰু ডিজাইনটো দিবই লাগিব ফ্ৰিজত থৈ পেলাই মিলাই এনেকৈ দি আছোঁ কেকটোৰ ফাইনেল লুকটো আপোনালোকৰ কেনেকুৱা লাগে কমেণ্ট এটা কৰি জনাব আৰু কেকৰ অৰ্ডাৰ কৰিব বিচাৰিলে স্ক্ৰীণত নাম্বাৰটো দিয়া আছে কেকৰ প্ৰাইচ জানিবলৈ হ'লে সেই নাম্বাৰটোতে মেছেজ কৰি সুধিব মই ইয়াতে ডাইৰেক্ট মেনশ্যন নকৰোঁ কেকৰ প্ৰাইচবোৰ সেইকাৰণে আৰু আপোনালোকে সুধিব বিচাৰিলে কিবা কেকৰ তেতিয়াও আপোনালোকে কমেণ্ট কৰি জনাব পাৰে বা ফোন কৰিও সুধিব পাৰে কেকটোৰ ফাইনেল লুকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু স্ক্ৰীণত থকা নাম্বাৰটো যে আছে সেইটোত মোৰ হোৱাটছআপো আছে আপোনালোকে মেছেজ কৰিব পাৰে আজিলৈ আহিছোঁ বাই বাই